আঁচনিৰে ৰাইজৰ কল্যাণৰ অৰ্থে কাম কৰি আহিছে। তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে মানুহ এইবাৰ ওলাই আহিছে। অকল সংখ্যা গৰুৱে নহয়, সংখ্যা লঘুসকলে ওলাই আহিছে আৰু এইটো আমাৰ দেশৰ কাৰণে এটা ভাল চিমটম, এটা অসমৰ কাৰণে ভাল খবৰ এটা। আৰু নিশ্চিত ওপৰত আগন্তুক দিনত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই 2 লাখতকৈ অধিক ভোটত জয়লাভ কৰিব। হাজাৰ কথা এটা যেতিয়া 4 তাৰিখে গম পাম নহয়। এইটোতো কংগ্ৰেছেও কয়, কিন্তু আমিতো 2016 চনতে চৰকাৰ কৰিলোঁ। 2016 চনত চৰকাৰ কৰিলোঁ, আমি সাংসদ কৰিলোঁ। প্ৰথমতে 4টা আছিল, তাৰপিছত 7টা হৈ গ'ল, 7টাৰ পৰা মোৰ দিনত 9টা কৰিলোঁ। এতিয়াতো 11টাটো নিশ্চিত ওপৰতে হ'ব, কিন্তু আমিতো 14টা আশা কৰিছিলোঁ। গতিকে এতিয়া BPFৰ আগৰ যি পৰিৱেশ আছিলে সেই পৰিৱেশটো বেলেগ কথা, বা GSPৰ আগৰ যিটো পৰিৱেশ আছিল সেই সময়ত BJPৰ ইয়াতে সংগঠনে নাছিলে। একমাত্ৰ ধৰ্মনাৰায়ণ দাস আছিলে আমাৰ মানে একমাত্ৰ MCLA এজন। কোন ৰাইজে পাত্তা দিব তেনেকুৱা BJP যাৰ নেকি এটা MCLA। কিন্তু এতিয়া আজি আমি প্ৰায় সমান মানে হেৰিয়াত আহি গৈছোঁ, চেয়াৰ পাত্ৰত আহি গৈছোঁ। আমাৰ 9টাকৈ AM আছে, গতিকে 9টাকৈ AM ডেপুটি স্পীকাৰ, আমাৰ 14জন 15জন আমাৰ মানে MCLA। গতিকে সেইকাৰণে আমাৰ এই অঞ্চলত বাক্সা অঞ্চলতো ৰাইজে বা দিহিৰা অঞ্চলতো ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদীক আঁকোৱালি ল'ব, আৰু নৰেন্দ্ৰ মোদীক আঁকোৱালি লোৱাৰ কাৰণে জয়ন্ত বসুমতাৰীকে ভোট দিব। নাহিলেহেঁতেন, যদি কামত নাহিলেহেঁতেন তেওঁতো পাৱাৰত থাকিব লাগিছিলে। আমি BTR নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাইছোঁ, কামত আহিছে। তেওঁৰ যদি কথাষাৰ এইবাৰ যদি সঁচা হয়, তেতিয়া BTR ক্ষমতাৰ পৰা তেওঁটো ক্ষমতাচ্যুত হয়। সেই একেখিনি নেতাই প্ৰচাৰ চলাইছিলোঁ আমি। গতিকে আমি ক্ষমতাচ্যুত কৰিছোঁ। কিয় কৰিছোঁ? যে দেখিছোঁ ভ্ৰষ্টাচাৰ অপশাসন BPFৰ দিনত যিমান বাঢ়ি গৈছিল, গতিকে সেই বাঢ়ি যোৱাৰ কাৰণে আমি ৰাইজৰ সহযোগত তেওঁলোকক আমি ক্ষমতাচ্যুত কৰিছোঁ। আৰু সেইবাৰো কামত আহিছে, এইবাৰো কামত আহিব, আগন্তুক দিনতো কামত আহিব। আৰু BJP যদি ভাল কাম কৰি থাকে, যুগে যুগান্তৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব। না সেইখিনি যদি সমস্যা সমাধান কৰিব লাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা বা আমাৰ এই NDA চৰকাৰখনে কৰিব। সেইখিনি সমস্যা কৰাৰ কাৰণে কোনো এজন ইণ্ডিভিজুৱেল ব্যক্তিটো সমস্যা সমাধান কৰিব নোৱাৰে। আমি যাতে মোদী ডাঙৰীয়াৰ কাষত যাতে আমাৰ সাংসদগৰাকীক বহাব পাৰোঁ, যাৰ কাৰণে আমাৰ মিত্ৰজোঁটৰ মানে আমি সাংসদ হিচাপে জয়ন্ত বসুমতাৰীক আমি এইবাৰ ৰাইজে ঠিক কৰিছে। ব্যক্তিগতভাৱে কোনোবা এজনে সাংসদ হ'লেও তেওঁ যদি সংসদত গৈ পেলাই UDFৰ সহযোগী সদস্য হৈ যায়, গতিকে তেওঁৰ কথাটো কোনো গুৰুত্ব নিদিয়ে। কাৰণ UDFৰ সহযোগী সদস্য হিচাপে পাৰ্লিয়ামেণ্টত থাকিলে মোদী ডাঙৰীয়াই তেওঁৰ কথাত কেলে গুৰুত্ব দিব। জয়ন্ত বসুমতাৰী এইবাৰ যিহেতু কাষতে বহিব, আৰু যদি ভাল যদি ঠিকে থাকে, যদি NDA যিহেতু ধৰ্ম এটা আছে, সকলোকে এটা মৰ্যাদা দিয়ে, সেই মৰ্যাদা দিলেতো আমাৰ 1 গুলিত 2 চিকাৰ হ'ব। সাংসদো পাম আৰু কিবা কিবি পোৱাৰো এটা চান্স এটা আছে আগন্তুক দিনত। প্ৰত্যাহ্বান আপুনি যদি 80 নম্বৰ পায়, মই যদি 25 নম্বৰ পায়, সেইটো কম্পিটিশ্যন নাই এইটো। গতিকে আপুনি 80 পাই আছে, মই পাম 30 পাম, কিন্তু কোনো কম্পিটিশ্যনে নহয়। কিন্তু কম্পিটিশ্যন নহয়, 2 লাখ ভোটত আমি আগন্তুক মিনিমাম 2 লাখ ভোটত আমি জয়লাভ কৰিম। দিলীপ শইকীয়া জিকিব নিশ্চিত। দিলীপ শইকীয়া তাতে জিকিব, যোৰহাটত জিকিব। মানুহে কৈ আছে, বিভিন্ন সংবাদ মাধ্যমে কৈ আছে, ৰিজাল্টটো গম পোৱা যাব নহয়, কাৰণ মানুহে ভোট দিছে। গতিকে মানুহে ভোট দিছে, আমি এছেছমেণ্টটো কৰাটো ঠিক নহয়। গতিকে নিশ্চিত ওপৰত দিলীপ শইকীয়া জিকিব। गोजोनथाव खौरां, नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन। क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्र', रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जालि काटिं, ल'ग', ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।